নমস্কাৰ বন্ধুসকল, মই দত্ত। আপোনালোকে চাই আছে চামল ইউটিউব চেনেল। গাইজ চাৰি নে কেইমাহ হ'ল নাজানো, বহুত দিন হৈ গ'ল ভিডিঅ' নিদিয়া। মানে কণ্টেণ্ট নাছিলে, বনাবলৈ মানে একো নাছিলে। কিন্তু আজি গৈ আছোঁ আমি ৱাৰটো চাব। গতিকে ফুল ইম্পৰ্টেণ্ট ভিডিঅ'টো শেষলৈকে চাব। আৰু বহুত দিন ভিডিঅ' বনোৱা নাই যে অলপ কনফিউজ মাৰিছোঁ। কনফিউজ মানে কি, নাৰ্ভাছ বুলি কয় এইটো কনফিউজ। তাৰপৰা সেইবোৰ বাদ দিয়ক, একো ক'বই পোৱা নাই একেবাৰে। কিবা এটা কৈ দে। ৱাৰটো চাবলৈ যাওঁ। ৰ কত ভালকে মুখখনতে ক এই লাষ্ট কৰিছে। হ'ল আকৌ দিয়ক কিবা এটা কিবা এটা কৈ দে ক'ব নোৱাৰি দেই যাবি নেকি ব'লা কেনা যাবি নিল গাইজ পোৱাগে নাই। এতিয়া তেল ডিপুত আহিছোঁ, তেল ডিপুত নাই। এই ষ্টুডেণ্ট তেল এটা হ'ল, ৰ'দলৈ আহিছোঁ এইকেইটা তাত তেলটো মই অলপ টানা গৈ আছিলে। ক'ব পৰা নাই দে ভালকৈ। টিকেট দিব ব'লা, ভিডিঅ' কৰিব লাগিব দেই। কি কৰে গাইজ ফাইনেলি পালোহি ঘৰ। মানে এতিয়া নহয়, আমি ফাৰ্ষ্ট ডে চাইছিলোঁগৈ, কিন্তু আজি বহুত দেৰি হৈ গ'ল। ভিডিঅ' আপলোড কৰা বহুত দেৰি হৈছে। আৰু সেই তেতিয়া মানে ভিডিঅ' বনোৱা নহ'ল, ৰাতি হৈছে ন, মানে ৰাতি হৈ গ'ল যে, সেইটো কাৰণে তাৰপিছত ভিডিঅ' বনোৱা হোৱা নাই। মানে এতিয়া আমাৰ চিনেমাখনৰ ৰিভিউটো ক'বলৈ গ'লে, চিনেমাখন এনেই যদি চাব যায় মজা, যদি এনেই নৰ্মেলকৈ চাব যায় তেতিয়াহ'লে মজা। গতিকে কিন্তু স্পাই ইউনিভাৰ্চৰ চিনেমা হৈ কিবা এইবাৰ মানে একো নাথাকে। মই স্পইলাৰ দি আছোঁ নাই, সেইটো বাদ দিয়ক। মেইন কথালৈ আহোঁ। মেইন কথাটো কি আছিলে, চিনেমাখন এনেই ভাল হৈছে, চাবগৈ পাৰে আপোনালোকে। আৰু পাহৰি থাকিল নহয়। আৰু একো নকওঁ, লগ পাম নতুন ভিডিঅ'ত। তেতিয়া কাৰণে বাই বাই গাইছ। মানে বহুত দিনৰ মন বনাল যে, সেইটো কাৰণে একো ফাল্টু হৈছিল। বাই।